Hello students, তোমালোকক দেখুৱালো আমাৰ ভাৰতবৰ্ষ বা অসমৰ সূৰ্যোদয়ৰ বিষয়ে। গতিকে এয়া সূৰ্য একদম ওপৰতে আছে, আকাশতে আছে। কিন্তু এটা প্ৰশ্ন এটা হয় মনলৈ, মোৰ কেতিয়াবা ভাৱ হয় যে আমাৰ সৌৰজগতখনৰ বাকী যিমান কেইটা গ্ৰহ আছে সেই গ্ৰহকেইটাত সূৰ্যোদয় কেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যাব। গতিকে আজিৰ ভিডিঅ'টিত তোমালোকক মই সেই গ্ৰহকেইটাত সূৰ্যোদয় কেনেকৈ হয় তাৰে কেইটামান মই পিকচাৰ দেখুৱাম। মোৰ খুবেই ভাল লাগিছে, আশা কৰোঁ তোমালোকৰো ভাল লাগিব। গতিকে চোৱা তোমালোকে সৌৰজগতৰ বিভিন্ন গ্ৰহত সূৰ্যোদয় কেনেধৰণে হয়। নেটত বিচাৰি থাকোঁতে হঠাৎ মই এই পিকচাৰকেইটা পাই গ'লোঁ আৰু ভাবিলোঁ তোমালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। গতিকে আশা কৰিছোঁ সকলোৱে ভাল পাইছা। গতিকে আজিৰ ভিডিঅ'টিত ইমানেই। পুনৰ নতুন তথ্য, নতুন বায়'লজি আৰু যদি কিবা পাওঁ বা বায়'লজি ৰিলেটেড বা তেনেকুৱা যদি আচৰিত কিবা বস্তু মই পাওঁ তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে তোমালোকক খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।